নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ আলহী আহিব আৰু তাৰ বাবে বজাৰ কৰিবলৈ যাব ওলাইছোঁ দাদা আৰু মই। আৰু আপোনালোকক দেখুৱাই যাম কি কি কৰোঁ, বজাৰৰ পৰা কি কি আনো, আৰু চাই থাকক ভিডিঅ'টো। গাইজ চাওক, আজি এখন নতুন দোকানত যাব ওলাইছোঁ, অৰ্ধসৈনিক কেণ্টিন। চাওঁ ইয়াতে কি কি বস্তু পায়। এয়া চাওক, বিভিন্ন সামগ্ৰী ৰাখিছে ইয়াতে, চাবোনৰ পৰা আদি কৰি টুথপেষ্ট বস্তু। পাৰ্লেজি ৰাক্স আছে ইয়াতে, মুড়ি টচ, গাইজ বজাৰৰ কৰি ঘৰত আহিলোঁ আৰু এয়া বিলাহী, জলকীয়া আৰু স্কোৱাছ, লেচেৰা আৰু এইবিলাক অলপ বিস্কুট চিস্কুট লৈ আহিলোঁ। এয়া আৰু মাছ আনিলোঁ আৰু এয়া কণী, আজি খানা হ'ব। এয়া মাছ ভাজি আছোঁ, মাছ ভজা হৈ গ'ল আৰু এতিয়া এয়া ভেদাইলতা পাত তুলিব আহিছোঁ মাছেৰে সৈতে বনাবৰ বাবে। আৰু এয়া চাওক, ভেদাইলতা তুলি লওঁ। তো গাইজ, এইখিনি ভেদাইলতা, নৰসিংহ, মচুন্দৰী, মান ধনিয়া, এইখিনি ডাঙৰ মানমুনি, এইখিনি তুলিলোঁ আৰু এইখিনি এতিয়া ভালদৰে ধুই ল'ম। আৰু ধুই লৈ ইয়াতে আলু মিক্স দি পেলাই মাছৰ এখন আঞ্জা বনাম, আপোনালোকে চাই থাকক দেই। এয়া গাইজ ঘৰৰ বেঙেনা, এয়া আলু বেঙেনা পিটিকা খাম আৰু এয়া কুকাৰত বইল কৰি ল'ম এতিয়া। এয়া গাইজ মাছৰ পেটু, কোনে কোনে খাই ভাল পায় জনাবচোন। চাওক গাইজ, মোৰ নৰসিংহ ভেদাইলতাৰ সৈতে মাছৰ জোলকণ হৈ গ'ল আৰু কি ধুনীয়া সুগন্ধি ওলাইছে নহয়, মানে ভাত খাওঁ খাওঁ লাগি গৈছে। কিয়ান বেটা, এইয়া ফাইনেলি আহি গ'ল। আহা, এইটো কোন হয়? সেইবিলাক লাগি গৈছে। আমাৰ সৰু বাবু ৰিচু বেটা আহি পালে দেই, হাতীলৈকে। হাই গাইজ, এয়া এতিয়া আমি ৰাতিৰ ভাত সাজ খাব লৈছোঁ। এয়া ভণ্টি বিৰাট টেষ্টি বনাইছে, মাছ বনাইছোঁ আজি খাবলৈ। এয়া ভাত, ৰাতিৰ ভাত সাজ, চিম্পুল ভাত। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ৰুটি আৰু ঘুগুনি বনালোঁ কাবুলী বুটৰ, যিহেতু আজি বৰষুণ পৰি আছে, ঠাণ্ডা বতৰ। আৰু এইয়া ৰুটি ঘুগুনিৰ সৈতে ব্ৰেকফাষ্ট আজি। আইচক্ৰীম, বঢ়িয়া, ঠাণ্ডা বতৰত আইচক্ৰীম। এয়া আজি দুপৰীয়াৰ সাজত বনাবলৈ লৈছোঁ কুকুৰা মাংস, আৰু এইপিনে আদা, নহৰু, পিঁয়াজ এনেকৈ মানে থৈ দিছোঁ আৰু গুচাই, বাকলি গুচাই। আৰু এইপিনে কচুলতি আৰু এইপিনে পিঁয়াজ আদা এনেকৈ পুৰি লৈছোঁ, বিলাহী দুটাও পুৰি ল'ম। আৰু এইপিনে লাই পাত খাৰ বনাম, আৰু এয়া দিম কঁঠাল গুটি তাত, আৰু এয়া পিঁয়াজ কাটি থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ আপোনালোকক বনাই দেখুৱাম। ধুনু ধুনু গা ধুইছে, বহা বহা, বঢ়িয়া লাগিছে ঐ। ৰিচু বেটা চাওঁ, এইপিনে চাওঁ, কাৰেণ্ট নাই। হে হে হে, সি ফূৰ্তি পাইছে। বাবা ধুনু ধুনু দেই, তই চুইচটো জানা নাই আৰু। টপ টপ ধুনু ধুনু, এইবাৰ ধুনীয়া লাগিছে দেই, মায়ে গা ধুৱাই দি আছে দেই বাবু। বঢ়িয়া।
বঢ়িয়া পানী দিলে পুৰা চিটকি দিব মাইদেউ এনেকৈ গা ধুইছিল নহয় এই ধু গামলাত এ বঢ়িয়া এই ৰিচু বেটা এইবাৰ আমাৰ কিয়ানৰ ছেকেণ্ড বাৰ্থডেটো কেঁচা গাখীৰ তুলসী এইবিলাকেদি পঞ্চমৃতি গা ধুৱাই দিছে আমাৰ বাবুকো ধুৱাই দিবা দেই ৰিচু বাবুকো ধুৱাই দিবা দেই গাইজ মোৰ দুপৰীয়াৰ সাজটো হৈ গ'ল আৰু এয়া বনালোঁ ভাত তাৰপিছত পটল আলু ভাজি আৰু এয়া লাই পাতৰ খাৰ আৰু তিয়ঁহ চালাড আৰু এয়া কচু লতি আৰু এইপিনে আছে লোকেল চিকেন আৰু এয়া দাইল আমাৰ বাবুয়ে ধুনীয়াকৈ মধুৰিআম খাই আছে দেই অ' বা চোৱাচোন এইপিনে টকলাই আছে বাপৰে বাপ বেয়া নে ভাল বেয়া নে ভাল ভালনে বেয়া ঠিকে আছে অঁ এই বহুত আছে এইখিনি গোটেই খাব লাগিব তুমি এয়া দুপৰীয়াৰ সাজ খাই আছে মাহী ভণ্টি কেনেকুৱা হৈছে কৈ দিয়া বিৰাট ভাল হৈছে বহুত ধুনীয়া লাগিছে এই খাৰৰ আঞ্জাখন বহুত বছৰৰ মূৰত খাইছোঁ হয় নেকি খাই বহুত মানে তৃপ্তি লাগিছে অঁ আৰু মিনি ভাল ভাল মাংসও বিৰাট ভাল হৈছে আৰু খাৰৰ আঞ্জাখনটো মানে আজি অঁ বিৰাট ভাল লাগিছে তোৰ ফেভাৰেট একদম মোৰ ফেভৰেট আৰু কচুলতিখন সেইখনো বঢ়িয়া আগতে খাই পোৱা নাছিলোঁ মানে ইউনিক হয় আৰু দিয়া সচৰাচৰ মানে আমাৰ ফালে খাব নাপাওঁৱে দে থেংক ইউ আৰু আহিবা খাবলৈ দিয়া ধন্যবাদ ফাইনেলি গাইজ আলহীবিলাক যাব ওলাইছে এতিয়া মনটো অকণমান বেয়া লাগিছে কালি আহিছিলে অলপ ঘৰটো উদুলি মুদলি হৈ আছিলে আৰু আজি যাব ওলালে অলপ আজি ঘৰটো মানে আকৌ খালী হৈ যাব চ' ভাল লগা নাই এয়া মাহীহঁতে যোৱাৰ আগমুহূৰ্তত দুকপিমান ফটো উঠিছিলোঁ আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই